হেল্ল' গাইজ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ আজি ভিডিঅ'টো অলপ ব্যতিক্ৰমী হ'ব আপোনালোক আজি ব্লগত মই কোনো ধৰণৰ জাগা নাই দেখুৱাম মানে কোনো ধৰণৰ ঠাই নেদেখুৱাম অলপ বেলেগ কিবা অলপ দেখাওঁ আজি তো মই চবখিনি কৈ নিদিওঁ তো ভিডিঅ'টো আপোনালোকে চাই দিয়ক ভালকৈ ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ বঢ়িয়াকৈ চাই দিয়ক আজি ব্লগটো একদম বিশেষ ব্লগ হ'ব তো চাই দিয়ক আগলৈ তো আপোনালোক দেখিলে ভিডিঅ'ত সি পুৰা ছাগলী লগত বাছ গাঁৱৰ ল'ৰা যিহেতু গৰু ছাগলী এইবিলাকৰ খেতি বাতি চবৰ লগত জড়িত হ'ব তো কাম কৰিছোঁ বাৰু ডিষ্টাৰ্ব দিব বেয়া লাগে তথাপি মাত দিওঁ বাৰু ঋতিশমান ইয়াৰ নাম হ'ল ঋতিশমান আমাৰ গাঁৱৰে হয় মোৰ ভাইটি হয় তো বহুত প্ৰতিভা আছে আৰু মই চবখিনি কৈ নিদিওঁ আপোনালোক কৈ দিব ভাইটি নাম কি আছিল তোৰ চবকে কৈ দি ঋতিশমান দা ইয়াৰ ঘৰ হ'ল ক'ত আছে ঘৰ কমলপুৰ সমষ্টিৰ খাজুৰাঘাট গাঁৱত ঘৰত কোন আছে মা দেউতা আছে দেউতা আছে না দেউতা আছে মা আছে না বাইফালে গৈছে দেউতাক মাৰিছে অঁ আপুনি তই ঋতিশমানৰ দেউতাক আপোনাৰ নামটো মোৰ নাম দিলীপ ডেকা অঁ কি কৰিছে এতিয়া কিহৰ লগত জড়িত আপুনি এনেই খেতি বাতি কৰোঁ খেতি বাতি কৰে ন ইয়াৰ কিবা কথা গম পাইছোঁ হয়নে কথাটো কথাটো এনেইতো এইটো কামটো সেই ধৰক কেতিয়াবা ৰাতি বৰ হৈ খালি গানেই গাই থাকে পঢ়া শুনাও থাকে তাৰমানে এনে হেৰি কৰিব নালাগে অলপ গান চানটো বেছি ধৰিব অলপ পঢ়া শুনাটো ভালকৈ কৰি লওঁ খালি গানটো বেছি মানে ইণ্টাৰেষ্ট ঠিকেহে জানে আৰু বাকী ভালকৈ গায়নে আপোনালোক ভাল লাগে গাই এনে ভাল লাগে আমাৰো গানটো শুনি বোলো চলি গায়কে হ'ব নেকি কিন্তু মই ভাবাই নাই যে গায়ক কি হ'ব মানে অনবৰত খালি অনবৰত গানে সেইটো কাৰণে তাৰমানে হেৰি কৰিছোঁ পঢ়াটো ঠিকে থাকে কৰিলে হ'লে লগত একো নাই তো ক'লোঁ ইয়াক দেউতাকে ক'লে ইও ক'লে পূৰা মানে চলি গানৰ লগত জড়িত হৈ গৈছে পূৰা বলক গানেৰে ষ্টাৰ্ট কৰোঁ তো কোনটো গাবি গান এই জুবিনৰ সোণেৰে সজোৱা তো বলক ষ্টাৰ্ট কৰোঁ সোণেৰে সজোৱা পূজা আমাৰ মৰমৰ জুবিনদাৰ গান যেনে সোণেৰে সজোৱা পজা জহি খহি যায় কোনে আহি সাজিবহি পাৰিব দুনাই সোণেৰে সজোৱা পজা জহি খহি যায় কোনে আহি সাজিবহি পাৰিব দুনাই এধানিকৈ মেদিনী হেৰাই সাতুৰঙি ৰামধেনু ডাৱৰত লুকাই কোনেও নুবুজে কাকো নিজকে দিয়াই সোণেৰে সজোৱা পজা জহি খহি যায় কোনে আহি সাজিবহি পাৰিব দুনাই মোৰ কিন্তু বহুত ভাল লাগিছিলে আপোনালোকৰ কেনে লাগিছে কমেণ্টত জনাব একদম মোৰ কাৰণে নলি ইয়াৰ কাৰণে কমেণ্টত কেনে আহিছোঁ জনাব ভাল পালে লাইক এটা কৰি দিব তো আপোনালোকে শুনিলে ইয়াৰ কণ্ঠত সোণেৰে সজোৱা পজা এতিয়া অলপ আপোনালোক ব্লগৰ মানুহ যিহেতু অলপ ঘৰৰ পৰিৱেশ দেখা আপোনালোক তো টেবুলখন চাওঁ তো ইয়াৰ টেবুলখন চাই লওক আপোনালোকে এতিয়া ঘৰৰ ভিতৰৰ পৰিৱেশ টেবুল কোনফালে আছে এইখন ইয়াৰ টেবুল এইখন এইটো ইয়াৰ ঘৰ এইটো বস্তু কি বুজি আহিছেনে আপোনালোক দেখিছেনে এখন কি লেখা আছে তাতে মন যায় মানে কি জানে সকলোৱে ইয়াৰ কিতাপখন মই খোলা লৈ এনেকুৱা এটা বস্তু দেখিলোঁ চাওঁচোন এইফালে কি লেখা আছে বহুত ভাল পানী জুবিন দা কিমান বহুত আৰু ক'বা নোৱাৰি বাপৰে মোৰ জুবিন দা বহুত বিগেষ্ট ফেন কিন্তু ইও ক'ব নোৱাৰোঁ কোনটো বা ডাঙৰ আৰু দেখিছেনে পূৰা জুবিন দা কি কৰি দিছে লিখা গান লিখা আছে নেকি তোৰ ভবাই নাছিলোঁ বৰ্তমান নতুনকৈ ট্ৰেণ্ডিঙত আছে টিপলিনা বাৰু জুবিন দাৰ কণ্ঠত ভবাই নাছিলোঁ বহুত সুন্দৰ একদম বহুত সুন্দৰ গীত দে ষ্টাৰ্ট কৰ ভবাই নাছিলোঁ মোৰ দৰে তোমাৰ বুকুৰ সপোনবোৰো যে সাৰে থাকে জনাই নাছিলোঁ মোৰ বাবে তোমাৰ হিয়াত প্ৰীতিৰ ঢৌবোৰে খেলি থাকে
ভবাই নাছিলো মোৰ দৰে তোমাৰ চকুৰ পিয়াহটো পিও হয় মোৰে জনাই নাছিলো মোৰ বাবে তোমাক নিমাত জোনাকবোৰেও খেদি ফুৰে লিখি লিখি থোৱা অদেশ কবিতাৰ শব্দ তোমাৰ আবেগৰে ভবাই নাছিলো মোৰ বাবে তোমাৰ বুকুত সপোনবোৰো যে সাৰে বাপৰে বাপ থাকে মই ভবাই নাছিলোঁ যে গানটো মানে গানটো আৰু মানে মই যিখিনি ক'ব বিচাৰিলোঁ চবখিনি মিলি যে পূৰা ভবাই নাছিলোঁ মই ইমান মানে সেই ভবাই নাছিলোঁ গানটো ইমান মানে যে ই ধুনীয়াকৈ গাব মোৰ কিন্তু বহুত ভাল লাগিছে আপোনালোকে কেনে লাগিছে কমেণ্টত জনাই দিব ইয়াৰ কাৰণে কি সুন্দৰ গাইছে আৰু এতিয়া নেক্সট কি শুনো নীলৰ এটা শুনো কোনটো গান গাবি নীলৰ চুম্মা চুম্মা গানটো তো চুম্মা গানটো জানাই বিৰাট ধুনীয়া গান তো ইয়াৰ কণ্ঠত চুম্মা গানটো এছে ক চুম্মা 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 কপাহী কোমল হিয়া আজি যে নুৰণীয়া বিচাৰি মৰমৰে এবুকু ৰঙা নীলা উঠৰে পৰশকণ তোমাৰ চুই চাই ল'বৰে চুম্মা 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 দিয়া না চুম্মা 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 দিয়া না বঢ়িয়া 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 গম পালে আপোনালোকে কি ধুনীয়া গান মোৰতো বিৰাট ভাল লাগিছে আপোনালোক কেনে লাগছে কমেণ্টত জনাই দিব কেনেকুৱা লাগছে ইয়াৰ গান বহুত মানে কি ক'ম এইটো ভাল ঘৰৰ ল'ৰা নহয় আৰু ই আপোনালোক দেখালৈ পৰিৱেশটো কেনেকুৱা তো আপোনালোকক চিনাকি কৰাই দিলোঁ মই মানে মোৰ ফেমিলিত যিমানকেইটা মানুহ আছে সকলো চিনাকি কৰাই দিলোঁ ইয়াক তো সকলোৱে মৰম দিব বুলি আশা থাকিলে ইয়াক মানে সহায় কৰিব ই বহুত যাতে আগলৈ যায় আৰু আপোনালোকে সহায় কৰিলে ই যিটো ষ্টেপত আছে সেইটো আগৰ ষ্টেপলৈ যাব পাৰিব আপোনালোকে যদি অলপ হেল্প কৰে বাকী ঘৰত টিভি মোবাইল এইগিলা নাই আকৌ নাই নাই বাপৰে তো ক'ৰ পৰা মানে শিকলি এনে বেলেগৰ কাৰোবাৰ তাতে টিভি চিভি দিয়া থাকিলি কেতিয়াবা কানি গেলি দেখছেনে আপোনালোক আৰু ভয় কিয় কৰিছে মানে নাই ভবা নাই ভয় কৰিছে মই আপোনালোক লক্ষ্য কৰিছে নে গম নাপাওঁ কিন্তু মই কিন্তু লক্ষ্য কৰিছোঁ পূৰা ভয় কৰিছে এতিয়া গান এটা শুন নেকি মোৰ একদম মোৰ মানে অল টাইম ফেভৰেট গান বহুত মানে মই বহুত ভাল পাওঁ জুবিন দাৰ সেইটো গান তো ই ক'ব নোৱাৰোঁ কিমান দূৰ শুনাব পাৰে মোক তুমি যেন পপীয়া তৰাটো এইটো মোৰ অল টাইম ফেভৰেট গান আৰু কাৰ কাৰণটো গম নাপাওঁ কিন্তু পাৰিবি সেইটো গাবা তো বলক ষ্টাৰ্ট বলো তোমাতে আদি অনাদি তোমাৰে নামৰ ৰাগিনী ওঠৰে তৃষা সামৰি দুহাতৰ কোমল আঙুৰি পৰশি উজাই নামনি আবেগত বাগৰ সলনি উশাহৰ গভীৰ পিয়াহত তুমি যেন জীয়া চৰাই হৈ তুমি যেন পপীয়া তৰা আকাশৰ বুৱতী নৈ তুমি যেন আৱৰি ধৰা ভিতৰে বাহিৰে বৈ মই ভবা নাছিলোঁ যে এই মানে মোৰ অল টাইম ফেভৰেট গানটো ইমান ধুনীয়াকৈ গাব তো আপোনালোকৰ যদি কিবা ৰিকুৱেষ্ট আছে যে ইয়াৰ কণ্ঠত যদি আৰু যদি কিবা বেলেগ গান শুনিব বিচাৰে তো কমেণ্টত জনাওক মই বাৰু নেক্সট ব্লগত ইয়াৰ লগত মই যিটো গান আপোনালোকৰ মানে গাব ইয়াৰ কণ্ঠত শুনিব চেষ্টা কৰোঁ তো সেইটো গান মই বাৰু ট্ৰাই কৰিম নেক্সট ব্লগত দেখাব তো আপোনালোকে গমেই পালে মানে ই কি মানে চব গমেই পালে কি ধুনীয়া গান মানে আপোনালোকে বুলি আশা থাকিল কমেণ্টত গৈ ধুনীয়াকৈ জনাই দিব আৰু তো ভিডিঅ'টো অলপ দীঘলে হ'ল আপোনালোকে বেয়া নাপাব আৰু মোতকৈ দাদাজনে বহুত ভালকৈ জানে ইয়াৰ কথা তাৰ নামটো মোৰ নাম নয়নজ্যোতি ডেকা দাদা কৈ দিব আপোনালোক খাতি কথা জ্যোতিষ্মান মোৰ দাদাৰ ল'ৰা দাদা আগতে দোকান কৰি আছিলে আজি কিছু বছৰৰ পৰা পেৰালাইজ ব্ৰেইন ষ্ট্ৰক হৈছিলে তাৰ হোৱাৰ পিছত এতিয়া তাৰ মানে চলাৰ সেই একো নাই খেতি বাতি কৰি চলি আছে ই ক্লাছ 9 পাইছে
তাৰপিছত আমিও সাধ্য অনুযায়ী সহায় সম্পৰ্ক কৰোঁ, তথাপি ইমানো নোৱাৰোঁ আৰু। কিন্তু এতিয়া এই গান গায়, কিন্তু কেতিয়াবা লক্ষ্য হৈছে এই যে এনেকুৱা সি সৰুৰ পৰাই গান গায়, কিন্তু এতিয়া যিমানে ডাঙৰ হৈছে, ডাঙৰ হ'লে মানে কণ্ঠটো ল'ৰাবিলাকৰ বা ছোৱালীৰ হওক এটা বয়সত কণ্ঠটো চেঞ্জ হয়। ইয়াৰ কিন্তু কণ্ঠটো চেঞ্জ হয় অলপ। মোৰ হিচাপত মই গান ইমান নাজানো, একোৱেই নাজানো, তথাপিও কণ্ঠটো ইয়াৰ যেন বেয়া হোৱা নাই, কিবা ভাল হৈছে নেকি সেনেকুৱা লাগিছে। আৰু এইবিলাক এটা সাধাৰণ বস্তু, এইবিলাক চবকে ভগৱানে নিদিয়ে, তাক দিছে, তাক অলপ আমি উঠাই নিব পাৰিলে ভাল হয়। আৰু এনেকুৱা ই নহয় ধৃতিস্মান নহয়, আৰু এনেকুৱা বহুত টেলেণ্ট আছে। তোমাক ধন্যবাদ জনাইছোঁ আহিছা। আৰু এনেকুৱা দেখিলে আপোনালোক শুনিলে যদি ভাল লাগিছে তো সহায় কৰক। কথা মানে হেল্পটো এনেকুৱা হ'ব, তোমাৰ কমেণ্ট লাইক এইবিলাক পালে আমি নিশ্চয় জানিম যে তাক অকণমান মানুহে ভাল পাইছে। আৰু তোমাক তোমাৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰক, লাইক কৰক, তেতিয়া আচলতে ভাল হ'ব। আৰু সকলোৱে আশ্বাসৰ মূলয়া তাৰ কাৰণে প্ৰেৰণা হওক, সেইটোৱে কথা। ধন্যবাদ।